হেল্ল' ফ্ৰেণ্ডছ, আজি এনেকুৱা দুটা মুভি ৰিভিউ লৈ আহিছোঁ যোনটো দুটা মুভি মানে আপোনালোকে নোচোৱাকৈ থাকিবই নালাগে। মানে এনেকুৱা ধুনীয়া দুটা মুভি ৰিভিউ, দুটাই OTT-ত ৰিলিজ হৈছে, ঠিক আছে, বেছি দিন হোৱা নাই। আৰু এই দুটা মুভি মানে আপোনালোকে নোচোৱাকৈ নাথাকিব। মানে এইকেইটা মুভি চোৱাৰ পাছত মানে এনেকুৱা লাগিছে আৰু ইণ্ডিয়ান চিনেমা মানে জীয়াই আছে আৰু, ঠিক আছে। চ' ভিডিঅ'টো শেষলৈকে চাব। কোন দুটা মুভি হয় আগৰ ৰিভিউলৈকে জনাই আছোঁ। প্ৰথম মুভি হয় আপোনাৰ টুৰিষ্ট ফেমিলি বুলি, ঠিক আছে। আপোনাৰ ডিজনি প্লাছ হটষ্টাৰত আহিছে উইথ গুড হিন্দী ডাব। তামিল মুভি হয়, ঠিক আছে। মুভিটো বেছি দীঘলো নহয়, 2 আৱাৰ্ছৰ মুভি হয়। বাট এই 2 আৱাৰ্ছৰ মুভিটো মানে আপোনাক এনেকুৱা ফিল গুড মানে দিব নহয়, এনেকুৱা মানে মনটো ভাল লাগি যাব। মানে কি ক'ম, যদি আপোনালোকে মানে ফিল গুড মুভি যেনেকা 96 চাইছে বা আপোনাৰ মেয়া জেগান এইটো মুভি চাইছে, তো এই মুভিখনো আপোনাৰ মানে সেই লিষ্টত ফিল গুড মুভি লিষ্টত ভৰাই লওক। এনেকুৱা ধুনীয়া মুভি, এনেকুৱা চিম্পল ষ্টৰিটো এনেকুৱা হয় মানে সিহঁতৰ ফেমিলি 4টা, মাক বাপেক আৰু 2টা ল'ৰা, সিহঁতি শ্ৰীলংকা পৰা মানে নাও পাৰ কৰি কেনে ৰিফিউজি থাকে, সিহঁতি আহে ইণ্ডিয়াত মানে সিহঁতৰ তামিলনাডুত যায়, চেন্নাইত যায়। তাৰপিছত আপোনাৰ মানে সিহঁতি সেই তাত খাবলৈ কাৰণে সিহঁতি কেনেকুৱা মানে সিহঁতি ষ্ট্ৰাগল কৰিব লগা হয় আৰু কেনেকুৱা মানুহৰ লগত মানে মিলজুল কৰি দেখায়। মানে কি ক'ম আৰু, একদম মুভিখন ইয়াত লাগি যাব আপোনাৰ, কৈছো নহয়, এনেকুৱা ধুনীয়া মুভি। এই মুভিটো আপোনালোকে ডিজনি প্লাছ হটষ্টাৰত মানে মিছ নকৰিব। আৰু তামিলত চাব বিচাৰিলে তামিলতো পাৰিব, হিন্দী ধুনীয়া, বহুত ধুনীয়া হিন্দী ডাবত আছে, ঠিক আছে। এইখন মুভি একদম মিছ নকৰিব, ঠিক আছে। মুভিটোৰ বিষয়ে বেছি একো নকওঁ, মানে এইটো মুভি মই ভাষাৰে বুজাব নোৱাৰো। আপোনালোকে মুভিটো যেতিয়া চাব নিজৰ টিভি স্ক্ৰীণত, তেতিয়া আপুনি মানে মুভিটো একচুৱেলি ফিল কৰিব। চ' বেছি নকওঁ, মুভিটোৰ নাম হ'ল টুৰিষ্ট ফেমিলি। ডিজনি প্লাছ হটষ্টাৰত লগ ইন কৰি বা ছাবস্ক্ৰাইব কৰি অতি সোনকালে চাওক, ঠিক আছে। ছেকেণ্ড মুভিটো মানে কি ক'ম ভাই চাহ, বেষ্ট অন ট্ৰু ইভেণ্টছ বোলে দেই। আপোনাৰ ৰিচেণ্টলি যোৱাকালি আপোনাৰ প্ৰাইম ভিডিঅ'ত ৰিলিজ হৈছে ষ্টলেন বুলি, ঠিক আছে। আৰু এই মুভিটোৰ বিষয়ে মানে কি ক'ম, মানে কেতিয়াবা জীৱনত এনেকুৱা আপোনালোকৰ লগত হৈছে নাই, মানে ক'ৰবাত মানে আপুনি ফচিব নিবিচাৰে যে এনেই ফচি যায়, কিন্তু ফচা পাছতো যে আৰু মানে আপুনি ভিতৰত সোমাই ফচি গৈ থাকে। এই মুভিটো চালে মানে আপোনাক সেনেকা লাগিব, মানে কেলে এনেকা হৈছে, মানে আপোনাৰ নিজৰ যদি লাইফত কেতিয়াবা এনেকুৱা হৈছে, সেইটোৰ লগত আপুনি কানেক্ট কৰি যাব। মানে ট্ৰেইলাৰটো চাইতো আপোনালোকে গম পাইছিলে, এটা ষ্টাৰ্টিঙত বাচ্চা এটা চুৰ হৈ যায়। তো চুৰ হোৱাৰ পাছত মানে সেই ইনভেষ্টিগেশ্যনটো মানে চলি থাকে, পুলিচবোৰো আহে, কোনে লৈ গৈছে কি নাই। বাট যিমানটো আপুনি মুভিটোত সোমাই গৈ থাকিব, সিমানে নতুন নতুন টুইষ্ট এণ্ড টাৰ্ণছ আহি থাকে। আৰু চবতকে বঢ়িয়া কথা, মুভিটোৰ ৰান টাইম হ'ল অকল 1 hour 31 minutes, ঠিক আছে। চ' আৰামছে মানে 1 ঘণ্টা 30 minutes কেতিয়া গুচি যাব মানে আপুনি গমেই নাপাব। আৰু মুভিখন মানে ইমান হাই পেচত চলি থাকে, একো লাফৰা নাই। ষ্টৰি বুলিবলৈ সেইটো একোৱে নাই। ষ্টাৰ্টিং হয়, বাচ্চা এটা কোনোবা এটা মনে উঠাই লৈ যোৱা দেখায়, তাৰপিছৰ পৰা কাহানী ষ্টাৰ্ট। কিন্তু এটা কথা ক'ব লাগিব, ইয়াত যিবোৰ কেৰেক্টাৰ কেইটা লৈছে, সিহঁতৰ এক্টিং মানে টপ নচ ভাই। মানে আপুনি মুভি চাই আছে তাই ফিলে নকৰিব। আৰু ইয়াত যোনটো আপোনাৰ ষ্ট্ৰীট থকা কমেডিয়ানটো, কিবা চেটাৰ্জী নাম থকা, তাৰ এক্টিংটো ভাই কি ক'ব আৰু, একদম টপ নচ। মানে এনেকুৱা নালাগে মানে সি এক্টিং কৰিছে, ইমান ৰিয়েলিষ্টিক। আৰু কিছুমান একদম গাঁৱৰ চিনবোৰ আহে, কিছুমান গাঁওবোৰ যেনেকুৱা নাথাকে আপোনাৰ, মানে কিবা এটা তাত ভুল কৰিলে যে একদম পাব্লিক ধুলাই দি মাৰিয়ে পেলাব, ইয়াত মানে সেইটো দেখাই দিয়ে। আৰু সেই চিন এটা দুটামান আছে, মানে সেইটো চিনটো আপুনি চালে মানে লাগিব এনেকুৱা যদি কেতিয়াবা পিটন খালে সঁচাকে মৰি থাকিব। তো মানে কি ক'ম আৰু, এই মুভিখনো সেইকাৰণে ৰেকমেণ্ড কৰিছো, মানে চব সৰু মুভি হয় কিন্তু বহুত ধুনীয়া এক্টিং আৰু ষ্টৰি লাইন, মানে থ্ৰিলছ আছে একদম পুৰা। কি ক'ম আৰু, মানে বেছি ফেঞ্চি মুভিও নহয়, নৰ্মেল গাঁও এৰিয়া দেখাইছে, একদম মানে দিল খুচ হৈ যাব। প্ৰথম মুভিটো যদি আপোনাৰ মনটো ভাল কৰে, তো এইটো মুভিটো মানে আপোনাৰ মানে মনত মানে ঢেৰ কুৱেশ্যনছ এৰাইজ কৰি দিব, মানে কি হৈছে, কেলে হৈছে, এনেকা কেলে হ'ল, মানে তো এনেকুৱা এটা ভয় সোমাই দিব যে ৰাস্তা ঘাটে মানুহ খুন্দা খালেও মানে আঁতৰি থকাই ভাল, ঠিক আছে। চ' এই দুটা মুভি আপোনালোকে চাওক, আৰু মুভি দুটা চাই কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব। যদি মোৰ এই ৰেকমেণ্ডেশ্যন কেইটা আপোনালোকে ভাল পাইছে, তেন্তেও মোক কমেণ্টছত জনাব।
আৰু এই ভিডিঅ'টো যিমান পাৰে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব মোৰ এই চেনেলটো আপোনালোকে মৰম দি আছে আৰু এনেকৈ মৰম দি থাকক নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক তেতিয়ালৈকে বাই লাভ ইউ টেক কেয়াৰ জয় অসম